হেল্ল' বন্ধু বান্ধৱীসকল, আকৌ আজি এটা মই নতুন ৰেচিপিলৈ আহিছোঁ। এই ৰেচিপিটোত মই কঁঠালেদি আইচক্ৰীম বনাইছোঁ। আপোনালোকক মই কেনেদৰে বনাইছোঁ আপোনালোকৰ আগত দেখাম। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব। এয়া মই কঁঠালৰ ফুটাবোৰ মই থাল এখনত উলিয়াই ল'লোঁ। তাৰপিছত মই এটা এটাকৈ মিক্সিৰ বাতি এটাত দি দিছোঁ। ইয়াৰে আধাখিনি মিক্সিত গুড়ি কৰি ল'ম। এয়া মিক্সিত দি হৈ গ'ল আৰু এতিয়া মিক্সিটো দি এয়া গুড়ি কৰি হৈ গ'ল। আৰু এয়া গুড়ি কৰি আৰু আধাখিনি সৰু সৰুকৈ এনেকৈ কাটি ল'লোঁ। তাৰপাছত এয়া মই ক্ৰীম বেলৰ হুইপ ক্ৰীম ইউজ কৰোঁ। যিহেতু মই আইচিং কেক বনাওঁ, তাতো মই ক্ৰীম বেলৰে ইউজ কৰোঁ। ক্ৰীম বেলৰ হুইপ ক্ৰীমটোৰ টেষ্টটো মোৰ বহুত ভাল লাগে। এয়া মই হুইপ ক্ৰীম কফি কাপত 2 কাপ বাতি এটাত উলিয়াই লৈছোঁ, ডাঙৰ বাতি এটা। এয়া মই এইখিনি এতিয়া হুইপ কৰি ল'ম। কমেও 3 মিনিটমান হুইপ কৰিম। বেছি পনীয়া হ'বও নালাগে, বেছি ডাঠ হ'বও নালাগে। বেছিকৈ হুইপ কৰি থাকিলে বেছি টান হৈ যায়, মই বেছিকৈ টান হ'ব দিয়া নাই। আৰু মই ইয়াত মিল্ক মেড ইউজ কৰিম। মিল্ক মেডটো মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ। মই কেনেকৈ মিল্ক মেড বনাইছিলোঁ, প্ৰথমতে ভিডিঅ'টো দিছিলোঁ। এই মিল্ক মেডটোৱে মোৰ ফ্ৰিজত ষ্টক কৰা আছিলে। সেই মিল্ক মেডেই মই ইউজ কৰিম, ঘৰতে বনোৱা মিল্ক মেড। আৰু কঁঠালো মোৰ ননন্দজনী ঘৰৰ নিজৰ গছৰ পৰা মই পাৰি আনিছিলোঁ। এই কঁঠালখিনিৰে মই বনাইছোঁ। এয়া 3 মিনিটমান হৈ গ'ল। হোৱাৰ পিছত মই এয়া মিল্ক মেড দিছোঁ। মিল্ক মেডটো বেছিকৈও দিয়া নাই, বেছি মিঠা হ'লেও ভাল নালাগে আইচক্ৰীমটো। আৰু এয়া গুড়ি কৰা কঁঠাল, এয়া আকৌ 3টা বস্তু মিহলাই মই আকৌ হুইপ কৰি দিছোঁ। এয়া হৈ গ'ল। তাৰপিছত মই এই কাটি থোৱা কঁঠালখিনি তাত মিলাই দিছোঁ। গোটেইখিনিকে হেতাখনেদি ধুনীয়াকৈ মিলাই দিছোঁ। মিলাই দিয়াৰ পিছত মোৰ টেমা 2টা কণ্টেইনাৰ ভৰাই থ'বলৈ উলিয়াই থৈছোঁ। সেইকেইটাত মই এতিয়া ভৰাই দিম। এয়া মিলাই হৈ গ'ল। এয়া এই 2টাত ভৰাইছোঁ। যিহেতু মই এখন হাতে দিয়ে কৰাৰ কাৰণে অলপ দিগদাৰ। এয়া 2টাতে ভৰালোঁ। ভৰাই মই অলপ থেকেচি দিছোঁ, যাতে ভিতৰত সমান হৈ যায়। আৰু এয়া মই এনেই টেষ্টৰ কাৰণে চকো চিপ্ছ ওপৰতে দি দিছোঁ, ডেক'ৰেশ্যন বা এনেই টেষ্টটোও ভাল লাগে। দি বন্ধ কৰি মই
ফ্ৰিজত ভৰাই দিছোঁ। এয়া মই ফ্ৰিজত থোৱাৰ পিছত এয়া 7 ঘণ্টা থলোঁ। তাৰপিছত এয়া মই উলিয়াই দেখাইছোঁ আপোনালোকক। ইমান ধুনীয়া হৈছে, কিনা আইচক্ৰীমৰ নিচিনা হৈছে, খাবলৈও বহুত টেষ্টি হৈছে। ল'ৰা ছোৱালীয়ে কঁঠাল নাখালে এনেকেই ঘৰতে বনাই আইচক্ৰীম বনাই দিব, আৰু আপোনালোকে খাই নিজেই ঘৰতে বনাই এনেকৈ খাই চাব। আৰু এয়া মই ঘৰতে এইটো আৰু এটা টেমা মই খুৰাৰ ঘৰলৈ লৈ গৈছিলোঁ। খুৰাৰ ল'ৰাটো যিহেতু পঢ়ি শেষ হোৱাৰ পিছত এতিয়া প্ৰথম ঘৰলৈ আহিছেগৈ হোষ্টেলৰ পৰা। সি খোৱাৰ কাৰণে মই বনাইছিলোঁ। সি খাবলৈ তাক খুৰাৰ ঘৰলৈ আনি দিছোঁ। এয়া ইহঁতিও টেষ্ট কৰিছে, বহুত ভাল পাইছে ইহঁতিও। আৰু আপোনালোকেও এনেকৈ বনাই খাই চাব। খাই চাই কেনেকুৱা পালে মোক জনাব কমেণ্ট বক্সত। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে মোক সদায় এনেকৈ মৰম দি থাকিলে মই আপোনালোকৰ ঘৰতে নিজে বনোৱা ভিডিঅ'বোৰ আপোনালোকৰ আগত মই দেখাই থাকিম। বাই। আৰু সদায় এনেকেই মৰম দি থাকিব। নমস্কাৰ।